নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ এটা অন্য এটি নতুন ভিডিঅ'লৈ। তাৰমানে কথাটো হ'ল এনেকুৱা ধৰণৰ, বহুত দিন ভিডিঅ' বনোৱা নাই আৰু বনাবলৈ হোৱাও নাই, ক'তো যোৱাও নাই। প্ৰায় এতিয়া 1 বছৰমানেই হ'ব আহি, মানে ইউটিউবটো চালে মনটো বেয়া লাগি যায়। তাৰমানে বহুত দিন ভিডিঅ' বনাবই হোৱা নাই, গতিকে ভাবিছোঁ এটা ডেইলি ব্লগকে আৰম্ভ কৰি দিওঁ আৰু নতুনকৈ। যি পাৰোঁ দেখুৱাই যাম। বৰ্তমান আছোঁ ঘৰতে আৰু ইফালে যোৱাকালি অলপ এইখিনি জেগাখিনি চাফা কৰিছিলোঁ, তো আজি এইখিনি কমপ্লিট কৰিব লাগিব। এয়া চাওক, জংঘল হৈ আছে পূৰা পিছফালে। বৰ্তমান পিছফালে আছোঁ আমাৰ ঘৰৰ। আৰু এইটো হৈছে আমাৰ পুখুৰীটো। বনৰীয়া মাছবিলাক আমাৰ এইফালে সোমাই যায়। মাছ আমি নিজিয়াওঁ, এই বনৰীয়া মাছবিলাক সোমাই যায় আৰু তাকে ধৰি ধৰি খাই থাকোঁ। যোৱাকালি মাছ ধৰিলোঁ, বহুতকেইটা পাইছিলোঁ। তাৰে জীয়াই থৈ দিছোঁ, আপোনালোকক দেখুৱাম বাৰু গোটেইখিনি। তো এইটোৱে পৰিৱেশ, পিছফালৰ পৰিৱেশ। এতিয়া বৰ্তমান পিছফালে আছোঁ আৰু এইখিনি জেগা যে দেখিছে, এইখিনি জেগা গোটেই জংঘল হৈ আছিলে। তো ইয়াত আমি এতিয়া কিবা এটা কৰিম বুলি ভাবিছোঁ মনতে। সেইখিনি চাফা কৰিব লাগিব, গোটেইখিনি চাফা কৰি লওঁ, তাৰপিছত দেখুৱাম কি কৰোঁ কি নকৰোঁ। তো এয়াই আৰু পৰিৱেশ। এতিয়া বৰ্তমান ৰাতিপুৱা 10টামান বাজিছে, 10টা অলপ বেছি হৈছে। তো এনেকৈ ডেইলি ভিডিঅ'বিলাক বনাই যাম বুলি ভাবিছোঁ আজিৰ পৰা। তো আপোনালোকৰ সঁহাৰি পালে ভাল লাগিব। তো এতিয়া ৰাতিপুৱাৰ পৰা একো খোৱাও নাই, ভোকো লাগিছে বহুত। কিবা এটা পেটটোত পূজা কৰি লওঁ। এয়া এতিয়া ৰাতিপুৱাৰ কিবা এটা খাই লওঁ সৰু সুৰাকৈ। আৰু ৰাতিপুৱা আমি ভাত চাত নাখাওঁৱেই, এইবিলাকে খাওঁ। এয়া হ'ল গাখীৰ গৰম কৰিছোঁ পূৰা। আৰু এইফালে এয়া কি দেখিছেনে, এয়া হ'ল সান্দহ গুড়ি। এতিয়া ইয়াৰে অলপ অলপ খাই লওঁ গাখীৰৰ সৈতে। এয়া চাওক, পূৰা গাখীৰ চাখীৰ দি লৈছোঁ আৰু এতিয়া খাই লওঁ। খাই পেলাই আকৌ কাম আছে বহুত। আমি হ'লো গাঁৱলীয়া মানুহ, গতিকে আমি ৰাতিপুৱা এনেকৈ কিবা কিবি খাই থাকোঁ আৰু জলপান চলপান হ'লে ভাল। এয়াও জলপানতে পৰে। তো মজা, খাই পেলাই মজা লাগিছে। খাই বৈ হৈ গ'ল। এতিয়া অলপ কাম আছে পিছফালে, অলপ কিবা বোলে গছ পুলি ৰুব লাগে। এইকেইটা গছ পুলি এতিয়া ৰুব লাগিব, 3টা লৈ যাওঁ। সেয়া খান্দিলি, তলৰ গুৰিটো নাইয়ে। এইকেইটা যে দেখিছে গছ পুলি, এইকেইটা হ'ল মেহগনি গছৰ পুলি। তাৰমানে এই আমাৰ মামা হিমন্ত মামাই মানে আমাৰ গমেই পাইছে চবেই, 10,000কৈ বোলে কিবা দিব বোলে পইচা। গতিকে এইকেইটা ৰুবই লাগিব। আগতে 2টা ৰুইছিলোঁ, তাৰে এটা মৰি গ'ল। গতিকে আকৌ নতুনকৈ আগৰ জেগাত ৰুব লাগিব। গতিকে এইখিনিতে ৰুইছিলোঁ, এইটো চাওক মৰিলে, এইটো গছ পুলি মৰি গ'ল। তো এতিয়া এইটো উঠাই আকৌ এইকেইটা পুলি নতুনকৈ ৰুই দিম। তাৰমানে 4টা কিয় আনিছোঁ জানেনে, 2টা আমাৰ বেলেগ বেলেগ, মানে 2টা আমাৰ মাদাৰৰ আৰু 2টা মোৰ ৱাইফৰ। গতিকে এইকেইটা ৰুই দিওঁ এতিয়া, আৰু 10,000কৈ বোলে পাব বোলে। এতিয়া এইখিনি জেগাতে ৰুই দিওঁ। এইবিলাক জংঘল অলপ চাফা কৰি লওঁ, লৈ পেলাই লাইন লাইনকৈ 4টা ৰুই দিওঁ আৰু এইটো উঠাই দিওঁ। এইটো এয়া চাওক মৰি গ'ল, পাত চাত শুকাই গ'ল। এতিয়া এইখিনি জেগা চাফা কৰি লওঁ অলপ। এয়া চাওক, গাঁত খান্দি হৈ গ'ল 1টা 2টা, আৰু ইফালে এইটো হ'ল 3 নম্বৰ আৰু এইটো হ'ল 4 নম্বৰ। তো এই গাঁতকেইটাত এতিয়া অলপ অলপ গোবৰ দি দিওঁ তলত। এতিয়া পুলিটো যদি ডাঙৰ হয় হওক আৰু। এয়া শুকান গোবৰটো এনেকৈ অলপ অলপ ভাঙি দি দিওঁ ইয়াত, তাৰপিছত পুলিটো ৰুই দিম। তো এয়া মামাৰ পুলি ৰুই দিওঁ আৰু প্লাষ্টিকটো এনেকৈ ফাল দি পেলাই। এইটো এতিয়া হয়নে নহয় আৰু গেৰেণ্টি নাই, ৰুই থৈ দিওঁ আৰু। তো এইটো ৰুই দিলোঁ, আৰু বাকীকেইটাও এনেকৈ ৰুই দিওঁ। তো এনেকৈ ৰোৱা হৈ গ'ল। এইটো পুলি এয়া গোবৰ দি দিছোঁ, গোবৰৰ সৈতে এনেকৈ ৰুইছোঁ। আৰু ইফালে এইটো, আৰু ইফালে এইটো। ইয়াত অলপ অলপ এতিয়া পানী দিব লাগিব। আৰু ইফালে এইটো 4টা পুলি ৰোৱা হৈ গ'ল। এতিয়া হৈ গ'ল ৰোৱা। এতিয়া আকৌ বেলেগ এটা কাম আছে, আপোনালোকক দেখুৱাম কি কাম আছে। গতিকে কণ্টিনিউ ভিডিঅ'টো চাই থাকিব। অলপ আগতে যে দেখুৱাইছিলোঁ আমাৰ পিছফালৰ পুখুৰীটো, যোৱাকালি আমি মাছ ধৰিছিলোঁ আৰু তাৰে এতিয়া 2টামান মাছ থৈ দিছিলোঁ জীয়াই। তো এইকেইটা হ'ল মাছ, ইয়াতে জীয়াই থৈ দিছোঁ।
চিটা দি থৈ দিছোঁ, এতিয়া এইকেইটা বাচিব লাগিব। ইয়াৰ ভিতৰতে আছে চালনী আৰু দা লৈ লৈছোঁ। এইকেইটা বহি লওঁ আৰু এই দুটা মাছ, এইটো হ'ল মাগুৰ আৰু এইটো হ'ল পুৰা সিহঁতৰ বহুত উৎপাত। এইটো হ'ল শ'ল মাছ, এইটো চাওক ধৰিবই নোৱাৰি। এইটো হ'ল শ'ল মাছ আৰু এইটো হ'ল ফালি দিলে হাত। এইটো হ'ল মাগুৰ, ইয়াক এতিয়া বাচিম ধুনীয়াকে। একো নকওঁ নেকি? এতিয়া মাছ বাচিবলৈ লগাই দিছে মোক, এই যে হ'লে নাবাচে। ডাঙৰ মাছ বাচি বাৰু মই এনেও ভালেই পাওঁ, মুৰ্গীও আহি গ'ল মাছৰ হেৰি খাবলৈ, বাকলি খাবলৈ। মাগুৰ মাগুৰ। মাছ বচা হৈ গ'ল, এতিয়া পুখুৰীত গৈ পেলাই ধুই আনো। গোটেইখিনি বঢ়িয়াকৈ একদম পুখুৰীত বঢ়িয়াকৈ চাফাকৈ ধুই আনো আৰু। তো পুখুৰীত আহি গ'লোঁ, এইটো হ'ল আমাৰ ৰাইজৰ পুখুৰী। ইয়াতে মাছ চাছ ধুওঁ আৰু, গা চা ধুব নিদিয়ে আজিকালি, তো মাছখিনি ধুব পাৰি আৰু। গতিকে মাছখিনি ধুই লওঁ এতিয়া। কঁকালৰ বিষ উঠাই দিলে। এয়া মাছ ধুই হৈ গ'ল, এতিয়া মাছেদি খাবলৈতো কিবা এটা লাগিব। গতিকে কিহেদি খাম ভাবি থাকোঁতে এডাল গছ দেখিলোঁ। গছডাল আপোনালোককো দেখুৱাই দিছোঁ। এইডাল হ'ল ভেদাইলতা গছ। এইডাল কিবা কৰি হৈছে, বাৰিষা দিনত ভালকৈ হয়, এতিয়া কিবা কৰি হৈছেগৈ আৰু। তাৰে দুটামান পাত ছিঙি পেলাই লৈ যাওঁ আৰু মাছৰ সৈতে খাবলৈ। এইখিনি পাত ছিঙিলোঁ, এইকেইটা পাতে দিয়ে হৈ যাব। আৰু এটা বস্তু ছিঙোঁ তাৰ লগত, ইয়াৰ লগত কি বাৰু কওকচোন। এইয়া চাওক, এয়া হ'ল সৰু মানিমুনি। তো আজি ভেদাইলতা, সৰু মানিমুনি আৰু মাছ একেলগে খাব লাগিব দুপৰীয়া। এইফালে মাছ ভাজি আছে আমাৰ, মিক্সিত পূৰা মাৰি লৈছোঁ। এয়া ভেদাইলতা আৰু মানিমুনি। তো গা পা ধুই আহিলোঁ, এতিয়া ভাত খাবলৈ সময় হ'ল। প্ৰায় 2:30মান বাজিলে। তো এতিয়া ভাত খাওঁ আৰু, ভোকো লাগিছে, ৰাতিপুৱাৰ পৰা একো খোৱাই নাই। অলপ কিবা খালোঁ, জলপান দেখিছে আপোনালোকে। তো এতিয়া এয়া ভাত পূৰা ৰেডি কৰি লৈছোঁ। এয়া হ'ল ভেদাইলতা আৰু মানিমুনি তৰকাৰী, আৰু এয়া হ'ল ভজা মাছ, এয়া হ'ল ভাত। এতিয়া খাই দিওঁ আৰু দেৰি নকৰি। ধুনীয়া সোৱাদ হৈছে, মজা। বন্ধুসকল, ভাত পানী খাই হৈ গ'ল। এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু আপোনালোকৰ যদি ছাপোৰ্ট পাওঁ, তেনেকৈ আগলৈ এনেকৈ ভিডিঅ' বনাই থাকিবলৈ চেষ্টা কৰিম। তো আজিলৈ ইমানেই, আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।